ঘপককে সকলোবিলাক আয়োজন হৈ গ'লে মোৰ হাতত গোটেই মেহেন্দি লাগি আছে আপোনালোকে আৰু মোৰ হাতখনতো পুৰা মেহেন্দি মই দেখাব নোৱাৰোঁ লাহে লাহে কথাবিলাক কৈ আছোঁ দেই ৰাইজ মানে কি ৰাতি হ'ল ন এতিয়া 2টা বাজিলে সববিলাক হৈ থাকে মই এতিয়া সোমাই থাকে কাইলৈহে আপোনালোকে গম পাব মানে কি হ'বলৈ গৈ আছে গুড মৰ্ণিং ফ্ৰেণ্ডছ বিচনাতে পৰি আছোঁ মানে পকাতে ঢেলাই দিলোঁ কালি ৰাতি আৰু এই হাতৰ মেহেন্দি আমাৰ চিটি বাইদেউ আমি বিচনাৰ প্ৰায় কৰিছোঁ আৰু আমাৰ লিয়ান বেটা ৰাতিপুৱা শুই উঠি এনেকৈ শুই আছে লিয়ান ক'ত যাম কৈ দিয়া লিয়ান বেটা আজি আমি ক'ত যাম মা ওচৰলৈ যাম মা ক'ত আছে কৈ দিয়া মা মেকআপত আছে আৰু আমিও পুৰা ৰেডি মানে কইনা সজোৱা পৰ্বটো ষ্টাৰ্ট হৈছে আৰু হেয়াৰ ষ্টাইলটো আৰম্ভ হৈছে মোৰ আজি বেলেঞ্চ খতম হ'লে পালে আৰু আমাৰ মোৰ মৰমৰ বিশেষকৈ পৰশা এজনী মেকআপ আৰ্টিষ্ট আৰু চাই থাকক লেন্স লগাইলে কান্দি আছোঁ মানে মই অকণমান ৰখিছে ন এতিয়া চকু মানে ৰঙা হৈ গ'ল ন আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়াকৈ মেকআপ আৰ্টিষ্টে মোৰ আই মেকআপ আৰম্ভ কৰি দিছে মোৰ আই মেকআপটো কৰিব ট্ৰু টন স্মোকি আই আৰু মোৰ মেকআপ আৰ্টিষ্টগৰাকী হৈছে বৰষা গোহাঁই তেওঁক যদি আপোনালোকে অসমৰ যিকোনো ঠাইতে যদি বিচাৰে তেওঁ যাব পাৰিব আৰু খুব ধুনীয়া ব্ৰাইডেল মেকআপ পাৰ্টি মেকআপ তেওঁ কৰিব পাৰিব এনি মেকআপে কৰিব পাৰিব তেখেতক যদি আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰিব আৰু মোৰ ডেছক্ৰিপশ্যন বক্সত তেখেতৰ ফেচবুক পেজৰ লিংক আৰু তেখেতৰ কণ্টেক্ট নাম্বাৰ সকলোবিলাক মই দি ৰাখিম যদিহে আপোনালোকে তেখেতক কণ্টেক্ট কৰিব বিচাৰে পাৰিব কৰিবলৈ আৰু মোৰ ফিনিচিং লুকটো চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়ালৈকে হোৱা নাই যিহেতু মই সকলোবিলাক গহনা পিন্ধি শেষ হোৱা নাই আৰু আমাৰ এটা আজিতো ফটোশ্বুট এটা হৈছে সেইটো কাৰণে ভাবিলোঁ বিহাইণ্ড দ্য চিন অকণমান আপোনালোকক দেখুৱাওঁ আৰু চাই থাকক কেনেকৈনো আমাৰ ফটোশ্বুটবিলাক হয় তো ফ্ৰেণ্ডছ অকল আপোনালোকে এতিয়া চাওক মোৰ লুকটো চাওক কেনেকুৱা লাগিছে কওকচোন বাৰু মোক এনেই ভাল লাগিছেনে বাৰু জনাওকচোন কমেণ্ট কৰি জনাব এতিয়া ভাল লাগিব আৰু যদিহে আপোনালোকে মোৰ চেনেলত নতুন হয় ন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু পেজখনো ফ'ল' কৰি থ'ব ফেচবুকত যিমান পাৰোঁ মানে ভাল ভাল কণ্টেণ্টৰ ভিডিঅ' দিবৰ কাৰণে মই চেষ্টা সদায় কৰি থাকোঁ তো এইটো ৰাতি 10টা বজালৈকে আমাৰ ফটোশ্বুট অঁ সেইগৰাকী আমাৰ উৰ্ফি বাইদেউ
এয়া আমাৰ উৰ্ফি মডেল আৰু ওলা আকৌ অকণমান ভিডিঅ' এটা সৰুকৈ লৈছে আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মই এবাৰ মোৰ ভাগত পাল পৰিছে ফটোজ তোলা আৰু সকলোবিলাক মডেলৰ ফটো তোলা হৈ গ'ল আৰু মোৰহে থাকিলে কৰিব কাৰণ মোৰ লুকটো আপোনালোকে ধৰিব পাৰিছে নিশ্চয় এয়া হৈছে জোৰোণ লুক আৰু সকলোবিলাক ভিতৰতে কৰিছে যিহেতু বাহিৰত কৰা হোৱা নাই আৰু সময় এতিয়া ৰাতি 10টা বাজি গ'ল যিমানখিনি পাৰিছোঁ আপোনালোকক কামখিনি কৰি থকা মাজতে অলপ কৰি দেখুৱাই আছোঁ বিহাইণ্ড দ্য চিন আৰু আপোনালোকে ভাল পাইছে বুলি আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব লাষ্টলৈ মানে কেইকপিমান ফটোজ মানে মোৰ নিজৰ ফোনতে তোলা আপলোড কৰিছোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে আৰু মোৰ ইনষ্টাগ্ৰামত খুব ধুনীয়াকৈ ৰিলছসমূহ আপলোড কৰি থকা হৈছে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰিব আৰু আমাৰ ফটোশ্বুট কমপ্লিট হৈ গ'ল এতিয়া যাওঁ আমি গৈ পেলাই এইবোৰ মেকআপ চেকআপবিলাক মানে কিবাকিবি কৰোঁগৈ মোহাৰি মেলি চাফা তাফা হওঁগৈ ফ্ৰেছ হওঁগৈ আৰু এয়াই আছিলে আচলতে মোৰ ফ্ৰেণ্ডে মানে ফটোশ্বুটৰ কাৰণে মডেল হিচাপে ইনভাইট কৰি আনিছিল তো আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আগলৈ মোৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ পেজখন ফ'ল' কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সামৰিছোঁ তেন্তে বাই